আজি মই যাব ওলাইছোঁ ধূপধৰাৰ সোমবাৰ বজাৰ। এই সোমবাৰ বজাৰখন ওচৰৰ ঠাইবোৰৰ ভিতৰত ভালেই জনপ্ৰিয়। চাওকচোন আজি বজাৰত গৈ মই কি কিনিলোঁ আৰু কি কৰিলোঁ। মই কেতিয়াবাৰ পৰা ওলাই ৰেডি, কিন্তু এই মানুহজনৰ এই ব্যক্তিজনে যোৱাৰ সময়ত সদায় লেট আহি গ'ল মানে আনি পিঠাই গ'ল। কেতিয়াবাৰ পৰা মই বহি ৰখি আছোঁ কাৰণ মই আনিকাক থৈ যাম। ফাইনেলি আমি ওলালোঁ চোৰৰ নিচিনাকৈ, কাৰণ আনিকাই গম নোপোৱাকৈ মনে আহিছোঁ। আমি বাইকত যাম, ওচৰতে বজাৰ। foto ko sa panggalan ng tayo na. 160 Udia. মোৰ শ্বপিং মই কুৰ্তিৰ পৰা আৰম্ভ কৰি দিলোঁ। ধুনীয়া ধুনীয়া কুৰ্তি দেখিছোঁ সন্মুখত আৰু দেখিয়ে আৰম্ভ কৰি দিলোঁ চোৱাত। এই সোমবাৰ বজাৰখন হৈছে ধূপধৰাৰ এখন ডাঙৰ বজাৰ। গুৱাহাটীৰ যেনেকৈ ফেঞ্চি বজাৰ হয়, ইয়াতো ধূপধৰাত তেনেধৰণৰে এখন বজাৰ। ইয়াত সকলো ধৰণৰ বস্তু পোৱা যায় আৰু বহুত কম দামত হয়, আৰু বাৰ্গেনিং কিন্তু কৰিব নাপাহৰিব। বহুত বজাৰ কৰি আছোঁ। এয়া বজাৰত এতিয়া মাকৈ ওলাইছে। কিমান কৰি এইবিলাক? 50। বিহুৰ কাৰণে বহুত বস্তু ওলাইছে। মানুহ বহুত। এনেও সোমবাৰ বজাৰখন মানুহ হয়ে, বহুত হয়। বিহু বুলি বজাৰ নকৰিলেও নহয়, সকলোৱে কৰিবই। মই কিবা কিবি কিনিছোঁ, আপোনালোকক ঘৰত দেখাব ল'ব। ধূপধৰাৰ সোমবাৰ বজাৰখন বিখ্যাত হয় ফাৰ্নিচাৰৰ বজাৰৰ কাৰণে। ফাৰ্নিচাৰ বজাৰ আছে আৰু গৰুৰ বজাৰ, কিন্তু ফাৰ্নিচাৰ বজাৰত আমাৰ যোৱা নহ'ল। আমাৰ একো কিনিব লগা নাছিল কাৰণে যোৱা নহ'ল। আৰু বহুত ডাঙৰ হয় বজাৰখন, দিনটো ঘূৰিলেহে আমি গোটেইখিনি চাব পাৰিম, তেনেকুৱা ধৰণৰ হয়। সেইকাৰণে ফাৰ্নিচাৰ বজাৰখন দেখুওৱা নহ'ল। কিন্তু বিশ্বাস কৰক, বহুত কম দামত ধুনীয়া ফাৰ্নিচাৰ পায়, আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি ইয়াৰ পৰা ফাৰ্নিচাৰ লৈ যায়। আমি সৰুৰ পৰা, মই যিহেতু কামৰূপৰ ছোৱালী, সৰুতে শুনিছিলোঁ দেউতাহঁতে আহা ইয়াতে ধূপধৰাৰ ফাৰ্নিচাৰ কিনিব অহা, তেনেকুৱা ধৰণৰ হয়। আৰু সেই ফাৰ্নিচাৰ বজাৰখন দেখুওৱা নহ'ল, বহুত ডাঙৰ হয়। পিছত কেতিয়াবা নিশ্চয় দেখাম। এই দোকানীসকল অকল আমাৰ ধূপধৰাৰে নহয়, বহুত দূৰ দূৰণিৰ পৰা আহি তেওঁলোকে ইয়াতে জীৱিকাৰ পথ বাছি লৈছে। প্ৰত্যেক সোমবাৰে ৰাতিপুৱা আহে বা দেওবাৰে ৰাতি আহি তেওঁলোকে নিজৰ কাম কৰে আৰু তাৰপিছত গধূলি গুচি যায়। এনেধৰণে তেওঁলোকে তেওঁলোকৰ জীৱিকাৰ পথ উলিয়াই লৈছে। 100 কোম্পানি 100
বজাৰ কৰা হৈ গ'ল এতিয়া আমি ঘৰত যাম বহুত কিবা কিবি কিনিলোঁ ঘৰত গৈ দেখাই আছোঁ কি কিনিলোঁ আমি আহি পালোঁ বজাৰৰ পৰা এতিয়া মই কাপোৰবোৰ উলিয়াইছোঁ আপোনালোকক দেখাব এইটো আনিছোঁ হোৱাইট কালাৰৰ প্লাজো 150 টকাত 150 150 টকাত আৰু কাপোৰটো পিয়ৰ কটন ইমান ধুনীয়া এনেকুৱা ধৰণৰ ডিজাইন আছে এইটোৰ লগত মিলাই মানে মন্দিৰত যোৱাকে হোৱাইট কালাৰৰ চেলোৱাৰ এযোৰ মোক লাগিছিল সেইকাৰণে এইটো আনিছোঁ কুৰ্তি চাওকচোন ইমান ধুনীয়া এইটোত 160 লৈছে আৰু কাপোৰটো বহুতে ভাল বহুত ধুনীয়া কাপোৰ আমিতো আচলতে অনলাইন শ্বপিং কৰিয়ে থাকোঁ আজি সেইকাৰণে বজাৰ গ'লোঁ কুৰ্তি কেইটামান লাগিও থাকে ধুনীয়া আৰু এইকেইটা মাজে মাজে এনেকুৱা ধৰণৰ কুনাৰি দি পেলাই বনাইছে এইখনৰ লগত মিলাই মই এখন ষ্টল আনিছোঁ এইখন 150 এইখন 150 এই হৈ গ'ল নেক্সট আনিছোঁ আৰু এইটো চেলোৱাৰ 160 এইটো 160 চেলোৱাৰটো চাওক ইমান ধুনীয়া আৰু কাপোৰো বহুত ধুনীয়া হয় কাপোৰ মানে ভালে কম দামত ধুনীয়া কাপোৰ আৰু এইটো যে আচলতে মই এই ডিজাইনটো মোৰ বিৰাট ভাল লাগিল এই যে এইটো ডিজাইন আছে এইটো মোৰ বিৰাটেই ভাল লাগিল সেইকাৰণে এইটো লৈ আহিলোঁ আৰু এইটোৰ লগত আনিছোঁ প্লাজোটো এইটো পিংক কালাৰৰ প্লাজো আনিছোঁ তাৰপিছত আৰু মোৰ হোৱাইট কালাৰৰ প্লাজোৰ লগতো এইটো আহিব এইটো হোৱাইট কালাৰৰ প্লাজোৰ লগতে আহি যাব এইটো হ'ল এতিয়া নেক্সট মই আনিলোঁ এশ টকাত এইটো বেগ এই বেগখন চাওক ইমান মৰম লাগিছে আৰু চেট আছে তিনিটা এটা আছে দুটা আছে তিনিটা আছে আৰু এয়া মই বেগ আনিছোঁ সৰু এয়া 100 টকা মই দুটা আনিছোঁ এটা আনিকা এটা মোৰ দুটা আনিছোঁ আৰু আনিকাৰ কাৰণে এটা পেণ্ট আনিছোঁ 80 ৰুপিছত এইটো পেণ্ট কাপোৰটো যে যিমান ধুনীয়া নহয় কাপোৰটো বহুত ধুনীয়া 80 টকা আৰু হাজবেণ্ডে আনিলে এই মোজা সেই হাজবেণ্ডে সৰু মোজা আনিছে এই তিনিটা মোজা আনিছে এই তিনিটা আছে ইয়াতে
তিনিটা মোজা হেৰি 120 এইটো আৰু তাৰ লগত এটা চেম্পুৰ বটল ফ্ৰী দিছে বজাৰ আছিল আমি আৰু বজাৰ নকৰিলোঁ কাৰণ আনিকাক থৈ গৈছিলোঁ নহয় তাই আৰু চিঞৰ বাখৰ কৰিব বুলি দৌৰা দৌৰিকৈ গুচি আহিলোঁ আমি এইখিনিয়ে বহুত ভাল লাগিল বজাৰত গৈ সেয়াই কওঁ আৰু এনেও আমিতো অনলাইন শ্বপিং কৰিয়ে থাকোঁ দিয়কচোন বহুত দাম ভৰি ভৰিও আমি বস্তু কিনিয়ে থাকোঁ কিন্তু কেতিয়াবা যদি কম দামত ভাল বস্তু পাওঁ তাৰ সমান মানে কি ক'ম বহুত হেপী হৈ যাওঁ আমি ছোৱালীবিলাকে আচলতে কম দামত সদায় ভাল বস্তুৱে বিচাৰোঁ তেনেকুৱা হৈ যায় চাওক